हेलो नमस्कार अस्सलाम वालेकुम चैनल वाहिदा लव्स फूड एंड ट्रेवल आपनालोকক स्वागतम आशा करूँ आपनालोকৰ ভাল আমাৰো ভালেই আমি গোটেইকেইটাই এটা প্ল্যানিং কৰিলোঁ সাডেন যে কৰবালৈ যাওঁ বলা আমি গোটেইকেইটা ওলাই গৈছোঁ এফালে ফুৰিবলৈ ক'লে গৈ আছোঁ আৰু খুব আমি গাড়ীত এনজয় কৰিলোঁ আৰু কি কৰিলোঁ সব এতিয়া আমি আহি থাকোঁতে আমাক ওয়েলকাম কৰিবলৈ ৰৈ আছে কোন চাবনে দেখাই আছোঁ একদম ওচৰত फ्रेंड्स तो क्या कहने का ब्रदर ये देख रहा वीडियो है वीडियो सबरे वीडियो ये गौड़ है गौड़ ये ऐसे बोलता है ना वन हॉर्न राइनो আমি এতিয়া ক'বলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক ক'ত গৈ আছোঁ এয়া হৈছে ভাইটি হাই কৰি হাই আৰু এইফালে আমাৰ দাদা মানে মোৰ জেঠাইৰ ল'ৰা কেনেকুৱা লাগিছে মজা বঢ়িয়া বঢ়িয়া এতিয়া যোৱাতে কথা বলক ক'ত গৈ আছোঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব আমি জখলা বনাত আহি গৰুৰ গাখীৰ বিচাৰি ফুৰিছোঁ আৰু এতিয়া গাখীৰ বিচাৰি বিচাৰি ক'ত পালোহি এই চব কি বিচাৰি পেলাই ক'ৰ পৰা ক'লৈ আহিলোঁ কৈ দিয়া আমি মতলব হেৰি পৰা আহিছোঁ কি বুলি কাজিৰঙা পৰা গৰু গাখীৰ মানে কেঁচা গাখীৰ লাগে দৰবত কাজিৰঙাত গৰু নাই অকল গঁড় আছে যে গঁড় গাখীৰ খীৰাব নোৱাৰিলোঁ এয়া বটল লৈ একদম ৰৈ আছোঁ গাখীৰ ল'বলৈ এয়া গাখীৰ খীৰালে এজনী গৰু এতিয়া আমি আহি তেজপুৰ পালোহি আৰু আমি ৰাস্তাতে ব্ৰেকফাষ্ট কৰিম বুলি ভাবিছোঁ নিজে মানে ইয়াৰ পৰা ৰাস্তাৰ পৰাই বজাৰ কৰি কৰি লৈ আছোঁ সৰু সুৰা পিকনিক এটা হৈ যাব আৰু এতিয়া আমি এখন দোকানতে আমি এতিয়া ডিম বইল কৰিবলৈ দিছোঁ আৰু কৰি মেলি আমি লৈ গৈ আছোঁ চাব ক'ত কেনেকৈ খাওঁ দেখাই আছোঁ এটা আহিছে আমাৰ লগত হাই কৈ দিয়া আৰু এইফালে মোৰ ভণ্টি আৰু সেইফালে ভাইটি হাই কোৱা ভণ্টি কেনেকুৱা লাগিছে ফুৰিবলৈ আহি আজি হা অঁ জুই লাগিছে বোলে হয়নে তোমাৰ হিন্দীটো অকণ কৈ দিয়াচোন ফেমাছ হিন্দীটো मैं मतलब ऑकमान देरी आग में मैंने गाखीर खाया है उसमें जो सेनी दिया था हाँ तो सेनी अभी सुबह रहा है तो दांत की फाक में घुस गया सेनी नहीं गोला मतलब वो सामुस नहीं था गोलाने के लिए ओ इसीलिए ऐसे खा लिया को सुबह रहा है सेनी को अभी सुबह रहा है मुंह को ताव दे रहा है ओ अच्छा ठीक है ओके मैंने दादा কিহত কেনেকৈ বিকে আপোনালোকে কল কেজি জিত বিকে কিন্তু ইয়াত আপোনালোকে আহিলে এবাৰ ট্ৰাই কৰিব দেই নতুন বস্তু এটা দেখাবলৈ এইকাৰণে ভিডিঅ' কৰি থলো गाइस अभी हम लोग सांगोर में ब्रेकफास्ट कर रहा है आप लोग को दिखा रहा है कैसा लग रहा है इन लोग को पूछ के आपको बोल रहा है लेकिन यहीं पे हम पोनी खा रहा है ब्रेड खा रहा है और जाम खा रहा है मुंह मत लगाओ ठीक है ये कोनी भी है ब्रेड भी है कॉल भी है लेकिन मुख मत लगाओ ठीक है हम लोग खा रहा है इसको लगा दो আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া আমি ইয়াত লেতেৰা আছে চব বেগত ভৰাই লৈছোঁ আৰু য'ত আমি যাওঁতে ডাষ্টবিন দেখিম তাতে এইখিনি পেলাই থৈ যাম আপোনালোকেও কেতিয়াবা যদি ৰাস্তাৰ কাষত এনেকৈ খায় পৰিৱেশটো লেতেৰা নকৰিব যিখিনি জাবৰ থাকে ক'ৰবাত ডাষ্টবিন পালে তাতে বেগ এটাত ভৰাই নি পেলাই দিব ये आप लोग देख रहा है यहाँ पे ब्रेकफास्ट करके ये लोग पठार में उतार गया है कैसे पोस्ट दे रहा है देख रहे हैं बेका बेकी होके पोस्ट दे रहा है फोटोग्राफर देखो आठू कार के फोटो मार रहा है দেখিছেনে ফ্ৰেণ্ডছ এইখন তেল ডিপুত সোমালোঁ আৰু ইয়াত তেল দিয়া মানুহকেইগৰাকী কি বুলি ভাবিছে আপোনালোকে লেডিজ হয় আৰু এনেকৈ লেডিজবিলাকে কাম কৰিলে কষ্ট কৰিলে আমি অট'মেটিকলি আমাৰ প্ৰাউড ফিল হয় মানে পৃথিৱীত এনেকুৱা কি কাম নাই যিবিলাক লেডিজেও কৰিব নোৱাৰে আমি গোটেইকেইটাই গাড়ীত ফূৰ্তি কৰি যোৱা কিছু মুহূৰ্ত ভিডিঅ' হিচাপে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ক'লৈ আহিছিলোঁ গম পোৱা নাছিলোঁ কিন্তু ঘূৰি ঘূৰি আহোঁতে লখিমপুৰ পাই গ'লোঁ আৰু এতিয়া ভাবিছোঁ লখিমপুৰতে মোৰ বৰ্তাৰ ছোৱালী এজনী আছে বা তেওঁলোকৰ ঘৰলৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ চাব কি কৰোঁ বাহঁতৰ ঘৰত আহক এই বাহঁতৰ ঘৰ পাই গ'লোহি আৰু এতিয়া বাহঁতৰ খুব ফূৰ্তি কাৰণ আমাক দেখা পাইছে বহুত দিনৰ মূৰত এয়া বায়ে বনাই থোৱা ভিজা পিঠা আমাৰ এইফালে ভিজা পিঠা কয় মই বহুত বেছি ভাল পাওঁ খাই তাকে পালোঁ আৰু খাবলৈ মনটো ভাল লাগি গ'ল
আমাৰ বাহঁতৰ ঘৰত কুঁৱা আছে দেই দেখিছা পানী ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা আমাৰ গাঁও বৰ্তমান সেউজীয়া হৈ থকা নাই সোণালী পথাৰেৰে ক'ব লাগিব কাৰণ মানে এই গাঁওখন দেখি মোৰ এই পংক্তিটো গাবলৈ মন গ'ল কিয় নাজানো সঁচাকৈ বিৰাটেই ধুনীয়া আছিল গাঁৱৰ পৰিৱেশটো এতিয়া বলক গাঁওখনৰ ৰিভিউটো লওঁ কেনেকুৱা লাগিছে জেগাডোখৰ बहुत अच्छा लगता है बहुत धुनिया लगता है हाँ। मतलब ऐसा हो गया गाँव ना का परिवेश है गाँवलिया परिवेश है हाँ। ये बहुत निजाल है निजान मतलब, है हाँ और पठार भी है गोरू भी सो रहा है सो रहा है आसमा बोल रहा है बोलने दो हाँ हमारा बहन बोल रहा है सुनिए निकी क्या बोल रहे हैं बोलो बोलो एया এতিয়া নকয় দেখিছানে এয়া দেখিছানে এয়া कोई बोलने से वो ऊपर ऊपर के कोटा है लेकिन बाद में नहीं बोलता ये বায়ে আমাৰ কাৰণে দুপৰীয়াৰ আহাৰ যোগাৰ কৰিলে আৰু এতিয়া আমি কি খাম দেখাই আছো পোলাও বনালে এফালে পিটিকা এসোপামান বনাইছে এফালে মাছ চিকেন ভাজি চাটনি ঢেৰ কিবা কিবি বনাইছে আমাৰ কাৰণে আৰু এতিয়া জুতি লওঁ আৰু আপোনালোকে লোভ নকৰিব খালি দেই এই জোৱায়েকে বায়েক আৰু ভিনীয়েকক খানা খুৱাই আছে হা এতিয়া খুৱাই আছে আপোনালোকক দি আছে যে বিদায় লোৱাৰ সময় আহিল আৰু বিদায়ৰ মুহূৰ্তবিলাক সদায় বেদনাদায়ক হয় এতিয়া কি ক'ব কৰ্মস্থলীলৈ নাহিলেও নহয় থাকিবলৈতো ইচ্ছা আছিল কিন্তু থাকিব নোৱাৰিলোঁ আৰু এইবিলাকে আচল মৰম বায়ে দেখিছেনে কেনেকৈ কান্দিলে আমাৰো বহুত দুখ লাগিছিল উপায় নাই কামটো কৰিব লাগিব জীৱনটো এনেকুৱাই কেতিয়াবা সুখ কেতিয়াবা দুখ আৰু গোটেইখিনিয়ে মিলি এখন ফটো ল'লোঁ আৰু এইখন লগাই দিছোঁ ইয়াতে চাওক গাইজ এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছো বাহঁতৰ ঘৰৰ পৰা আৰু এতিয়া অন দ্য ৱে আমাৰ পণ্ডিতসকলে কণীত একেবাৰে লালকাল ক'বই নোৱাৰে আৰু ভাগৰো লাগিছে যিহেতুকে বহুত ফূৰ্তি কৰিলোঁতো আজি সেইকাৰণে সিহঁতক শুবলৈ দিছোঁ আৰু আমি দুয়োজনে কথা পাতি আগবাঢ়িম আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকৰ ছাপোৰ্ট মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আৰু এটা ভিডিঅ'তে আকৌ লগ হ'ম বাই